হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকে? হোপ চবৰে ভালে। আজি আমি যাম এনেকুৱা এটা জেগালৈ, সেইটো আপোনাৰ বাৰ্ড চেঞ্চুৰী বুলি কয়। তাত মানে চৰাই চিৰিকটি থাকে। আগতো গৈছিলোঁ, মই গৈছিলোঁ, ভাইটি গৈছিলে, মানে আমি তিনিটা গৈছিলোঁ। তো আজি আকৌ যাম সেনেকুৱা জেগালৈ। মই তেতিয়া ভিডিঅ' বনোৱা নাছিলোঁ, এতিয়া আপোনালোকক মই দেখুৱাম কেনেকুৱা জেগা। মানে আমাৰো মন ফ্ৰেছ হৈ যাব দেখি জেগাখিনি, আপোনালোকেও হৈ যাব। তো ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। আপোনালোকে চাই থাকক, মই দেখুৱাম আপোনালোকক জেগাবোৰ। তো ভিডিঅ'টো চাই থাকক, এনজয় কৰক আৰু ছাবস্ক্ৰাইব কৰিব দেই। হেল্ল' গাইজ, আমি ফাইনেলি ওলাই আহিলোঁ ঘৰৰ পৰা ভাইটিৰ লগত। ভাইটিয়ে মই আহিলোঁ আৰু ফেমিলিক লৈ আহিলোঁ। কেলৈ ছোৱালীজনী অলপ গাটো ভাল নাই, তাইক নানিলোঁ। তাইকো আনিম বুলি প্ৰগ্ৰাম এটা আছিলে, নানিলোঁ। গৈ আছোঁ, ভাইটিয়ে মই গৈ আছোঁ। আপোনালোকে এনজয় কৰি থাকক, আমি দেখুৱাম। মজা বতৰ, আজি বতৰটো ভাল দেখিছে আপোনালোকে। চাই লওক বতৰ। বৰ্তমান আমি আছোঁ এতিয়া ৰংঘৰৰ ওচৰত, আপোনালোকে দেখিছে চাওক। তো আমি ৰখি দিলোঁ অলপ চাবৰ কাৰণে। নোসোমাওঁ আপোনাৰ, কেলৈ নোসোমাওঁ, তালৈ দেৰি হৈ যাব, বতৰ ইমান ভাল নহয়, বতৰ বৰষুণো দিব পাৰে। তাত আমি গৈ অলপ দেৰি থাকিম, তাত ঘূৰি দিম আৰু। তো ব'লক। আৰু 5 মিনিট লাগিব, তাৰপিছত আমাৰ ডেষ্টিনেশ্যন পাই যাম। বিন্দাছ দেখুৱাম আপোনালোকক, বঢ়িয়া লাগিব। বতৰো ভাল, বিন্দাছ বলক গৈ থাকক মোৰ লগতে, আমাৰ লগত আপোনালোকো বলক। ৰাস্তাটো ইমান ভাল নহয়, বনাব চাগে মোৰ মতে। এতিয়াতো বৰ্তমান বেয়া হৈ আছে অলপ। এফালে অইলৰ ৰিক আছিলে, এতিয়া বন্ধ কৰি দিলে চাগে। বহুত পুৰণি আছিলে, এতিয়া ইয়াত একো নাই, গেট চেট একো নাই, বন্ধ যেনে লাগিছে। গাঁৱৰ পৰিৱেশ ভাল লাগে কিছুমান। এয়া গৰু আছে আপোনাৰ এইফালে, বৰষুণ দিব চাগে সেইকাৰণে ঘৰলৈ গৈ আছে। এয়া দেখিছে আকাশত চক। কৈছোঁ বতৰটো আজি ইমান মজা আৰু কি ক'ম আৰু। মানে ইয়াত যেতিয়াই আহোঁ মই বতৰটো ভালেই কৰে, মানে এনেকুৱাই, মানে ৰ'দো নিদিয়ে, মানে অলপ ডাৱৰীয়া হৈ থাকে বতৰবোৰ, বহুত ভাল লাগে। ফাইনেলি পাই গ'লোঁ আমি। এয়া দেখিছে, এইফালে সোমাই যাম আমি, এইফালে সোমাই আপোনালোকে দেখিছে চাগে ভালকৈ। ফাইনেলি আমি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন। আপোনালোকে দেখুৱাম, আপোনালোকক ৱেইট কৰক আপোনালোকে। আমি ঘূৰিম এতিয়া, গোটেইখিনি জেগা ঘূৰিম, আপোনালোকক দেখুৱাম আমি। তো অলপ এডভেঞ্চাৰো হ'ব। আমি মানে এইফালে স্কুটি থৈ দিলোঁ, এইফালে দেখিছে আপোনাৰ। মই আৰু ভাইটিয়ে গুচি আহিলোঁ। স্কুটি কেলৈ নিব নোৱাৰোঁ, এইফালে ৰাস্তা বেয়া, আমি খোজকাঢ়িয়ে যাম, আপোনালোকক দেখুৱাম ভিডিঅ'ত। গৈ আছোঁ আমি এতিয়া। ইয়াত ফিল্ডটো বেলেগে, মানে ৰাস্তাটো ইমান ভাল নহয়, বনাই থোৱা নাই। আপোনালোকে আহিব জানুৱাৰী ফেব্ৰুৱাৰী মানত বা ডিচেম্বৰত আহিলেও আপোনালোকে দেখিব চৰাই চিৰিকটি বহুত থাকে। আপোনাৰ এই দেখিছে এইফালে পূৰা ভৰ্তি হৈ থাকে। এই আপোনাৰ চৰাই মানে বাৰ্ডছৰ মানে চাউণ্ডটো শুনিবলৈ পাইছে আপোনালোকে। কোনো চৰাই বা? অঁ, আপোনালোকে দেখিছে, আপোনাৰ বাৰ্ড চৰাই বা এটা দেখাইছোঁ আপোনালোকক মই দেখিছোঁ এতিয়া বৰ্তমান। এইটো দেখিছে আপোনালোকে চৰাই বা। থাকক, আমি একো তাক ডিষ্টাৰ্ব নিদিওঁ তাক। এটা কথা, ইয়াত ইমান ধুনীয়া জেগা ন, প্ৰাকৃতিক একদম নেচাৰ ওপৰত বহুত ধুনীয়া, মানে কি বুলি ক'ম। ভাইটি কৈ দিয়া, কিবা এটা কৈ দিয়া তুমিও। কি ক'ম আৰু, মন পুৰা মজা লাগে। এয়া দেখিছে, আমি এতিয়া আহি থাকোঁতে ঘৰ এটা দেখিলোঁ। এতিয়া তাৰ ভিতৰত সোমাম আমি এতিয়া। মানে এইটো কি ঘৰ আমি গম নাপাওঁ, কিন্তু মইতো আগতো অহা নাই। কিয়টো বহুত পুৰণি ঘৰ লাগিছে মোৰ। এটা আজি সোমাই চাওঁচোন, বহুত ভয় লাগিছে কিন্তু দেই। ইয়াত দেখিছে বহুত পুৰণি ঘৰ হয়। বৰ্তমান ইয়াততো মানুহ একো নাই, মানুহ চানুহ একো নাই, পুৰা পুৰণি একদম
পুৰা লেতেৰা চেষ্টা একদম কৰি ৰাখিছে, গোবৰ চোবৰ গৰুৱে থাকে চাগে মোৰ মতে। A few moments later. আমি ঘূৰি আহিলোঁ, কেলৈ আমি মানে পানী বটল থৈছিলোঁ গাড়ীতে, তো আকৌ নিবলৈ ঘূৰি আহিলোঁ, আকৌ যাম ঘূৰি। তো পানী বটল লৈ লওঁ আৰু চিপছৰ পেকেট আনিছিলোঁ, চিপছৰ পেকেটটো লৈ লওঁ। চাৰ্ট তাত খুলি দিলোঁ, কেলৈ বতাহ মাৰি আছে, বিন্দাছ বহি আছোঁ এতিয়া। অলপ ঘূৰিলোঁ, অলপ ঘূৰি মেলি অলপ বহি দিছোঁ আৰু কেলৈ ভাগৰ লাগি অলপ ভাগৰ লগাৰ কাৰণে বহিলোঁ বিন্দাছ। ইয়াতে অলপ দেৰি বহিম, ৰেষ্ট কৰিম। তাৰপিছত পানী চানী লৈ আহিছোঁ। পানীটো ক'ত থলা? আমি পানী চানী বিন্দাছ লৈ আহিছোঁ। দেখিছে পেপচি নহয় কিন্তু দেই, পানী হয়। পানী লৈ আহিছোঁ আৰু চিপছ লৈ আহিছোঁ। চিপছ কেইটা উলিয়াই দিয়া, খাই দিয়া। চিপছ লৈ আহিছোঁ। চিপছ খাম, পানী খাম আৰু বেলেগ একো নানিলোঁ, কেলৈ বেলেগ আনিবলৈ বেলেগ নেক্সট কেতিয়াবা আহিম, তেতিয়া লৈ আহিম ভালকৈ। আৰু ইয়াত অলপ দেৰি বহিম, বহি ৰেষ্ট কৰি মেলি ঘৰলৈ যামগৈ আৰু নৰখোঁ ইয়াত বেছি দেৰি।